ইয়া মই যে উঠিছোঁ এইটোৱে গাড়ী ওপৰত উঠিব ভাবকচোন গাড়ীৰ ভিতৰৰ যদি চিষ্টেমটো মানে কি কি কণ্ডিশ্যনত আছে আপুনি চাওক এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ নাই এয়া মোৰ পিছত যে আছে এই বাইকখনে ওপৰত উঠিব গম পাইছে এই চাওক এটা বস্তু কি বাইকৰ মানে সন্মুখৰ চকাৰ মানে ব্ৰেক নাই। হাই গাইজ কি খবৰ আশা কৰোঁ আপোনালোকে ভালে আছে মই এতিয়া ক'ত আছোঁ আপোনালোকে গম পাইছেনে ৰখক গম পাব মই ক'ত আছোঁ এই মোৰ পিছত যে চাইছে সৰুকৈ বাহিৰে কিবা এটা ঘৰ বনাইছে আৰু মই ক'ত আছোঁ আপোনালোকে জানিলে আচৰিত হ'ব আপোনালোকক এটা এটাকৈ দেখুৱাই দিওঁ মই আছোঁ নকওঁ ভিডিঅ'টো চাই থাকক আপোনালোকক কৈ আছোঁ কিন্তু আপুনি চাইছেনে এই সৰু ঘৰটো আপোনালোকে চাইছেনে চাই থাকক আৰু আপোনালোকক গোটেই ভিডিঅ'ত জৰিয়তে আপোনালোকক দেখুৱাই দিম লাষ্টলৈকে মোৰ ভিডিঅ'টো আজি চাই থাকিব আচৰিত হ'ব কেইটামান বস্তু চাই কেনে আপুনি শিকিবও পাৰিব জানিব পাৰিব আৰু 3 দিন পিছত ইয়াত আহিবলৈ আপোনাৰ মন যাব সেইকাৰণে আপুনি ভিডিঅ'টো শেষলৈ চাই কৈয়ে দিওঁ মই মানে এতিয়া আছোঁ জোনবিল মেলা ষ্টাৰ্ট হোৱা নাই বৃহস্পতিবাৰে ষ্টাৰ্ট হ'ব আপোনালোকক দেখুৱাই দিম কি কি আছে কি কি নাই আৰু আপোনালোকে জানি থাকিব এই কি কি মানে সৰু সৰু ঘৰ বনাইছে বাহিৰে বনাইছে আৰু ইয়াত কিবা লিখা আছে নেকি জোতা চেণ্ডেল আৰু মহিলাৰ প্ৰৱেশ নিষিদ্ধ গম নাপাওঁ দেই এই ফাৰ্ষ্ট টাইমে শুনিছোঁ যে মহিলাৰ যিকোনো বস্তুতে মহিলা মানে মাইকী মানুহ আগত থাকে কিন্তু ইয়াত কিয় মহিলা মানুহক মানে মাইকী মানুহক উঠিব দিয়া নাই এইটো গম নাপাওঁ দেই ফাৰ্ষ্ট টাইমে শুনিছোঁ আৰু ইয়াত যে এইটো চাইছে যে এই পিছফালে মোৰ পেণ্ডেল বনাই আছে ইয়াত মানে হিমন্ত আহিব আৰু পীযুষ হাজৰিকা আহিব বেলেগ দুনিয়া কি আছে কি কি নাই আপোনালোকক দেখুৱাই দিওঁ ফাৰ্ষ্টত যাম মানে সেই এই বাইকেৰে যে ৰাইডাৰবিলাকে যে এনেকৈ ফুৰি থাকে ওপৰত উঠি যায় সেইবিলাক আপোনালোকক দেখুৱাম মোৰ ভিডিঅ'টো আজি শেষলৈ চাই থাকক দেই একদম বেলেগ ধুনীয়া জাগা চাবলগীয়া ইয়াত আমাৰ মোৰ পিছত আছে চৰখী আছে আপোনালোকে ইয়াত আহি কেনে উঠিব এই বহুত মানুহ আছে যে ইয়াত আহি কেনে ইয়াত উঠাৰ পিছত মানে প্ৰস্ৰাৱ কৰি দিয়ে মুতি দিয়ে তাৰ মানে আমাৰ গাঁৱলীয়া ভাষাত যদি ক'ব যাওঁ তেন্তে মুতি দিয়ে মানে পেচাব কৰি দিয়ে ইয়াত উঠি কেনে পেচাব বহুত ছোৱালী চাইছোঁ ইয়াত উঠি কেনে পেচাব কৰি দিয়ে কিমান হাল্লা কৰি থাকে চিঞৰি থাকে কান্দি থাকে মানে এইটো ফাৰ্ষ্টত মানে উঠাৰ আগত চিন্তা কৰিব লাগে উঠাৰ পিছত সিহঁতে কি তোমাৰ অকলৰ কাৰণে কি নমাই দিব নেকি এইটো চিন্তা কৰি উঠিব লাগে আৰু কি লগত পোৱালি লৈ উঠি কেনে পিছত আকৌ চিঞৰি থাকে কান্দি থাকে নমাই দি এনেকুৱা নহয় বাবু মানে এইটো তুমি ল'ৰাৰ লগত মানে সেই ভাল পোৱা নহয় যে আজি কৰিছা কালি মানে বাদ দিবা এনেকুৱা নহয় উঠিছা মানে উঠিছাই যিমান টাইম সিহঁতে চলাব সিহঁতে মানে সেইটো টাইমলৈকে চলাই থাকিব গম পাইছ ইয়াত মুতি দিওঁ হাগা দাওঁ যিয়ে কৰিব আছে কৰি দিওঁ কিন্তু ইয়াত থাকিবই লাগে মানে ইমান টাইম যে নহওক আৰু কি কি আছে আপোনালোকক দেখুৱাই দিম বস্তুৰ কাৰণে 50 টকা মানে ধৰক 5 মিনিটৰ এনজয়ৰ কাৰণে 50 টকা 100 টকা দিব লাগে যিয়ে নহওক যদি সৰু বাচ্ছাই কৰে বেলেগ কথা কিন্তু ইয়াত যদি আমি উঠোঁ কেনেকুৱা দেখা যায় এইটো ভাল নাই হয়নে নহয় কিন্তু যদি আপুনি কিবা লগত মানুহ আহিছে অলপ ফুৰিব আহিছে সেইকাৰণে হওক না এইটো প্ৰব্লেম নাই ইয়াত মানে ইয়াত বহিব আৰু ধৰক 5 মিনিট বহিছে 50 টকা দি যাওক 100 টকা দি যাওক গম পাইছে 5 মিনিটটো নহয় 2 মিনিট হায়েষ্ট 2 মিনিট বহাৰ লগ মানে আপোনাৰ পৰা 50 টকা 100 টকা গায়ব যিয়ে নহওক অলপ এনজয় কৰিবলৈ হ'লে অলপ পইচা যাবই আৰু আপোনালোকে আহিব 16 তাৰিখ মানে বৃহস্পতিবাৰ 16 তাৰিখ না 17 তাৰিখ যিয়ে নহওক বৃহস্পতিবাৰে ইয়াত আহিব 3 দিনীয়া মেলা আহি কেনে অলপ এনজয় কৰি যাব ঘৰত বহি থাকি লাভ নাই অলপ বাহিৰত কিবা কিবি চাব লাগে আহক আৰু চাই যাওক এই ইমান ধুনীয়া বাইকেৰে যে ফুৰি থাকে সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মানে সিহঁত ফাৰ্ষ্টত কেনেকুৱা মানে কি কি পদ্ধতিৰে তাত উঠিব পৰা যায় কিন্তু আমিতো যদি অলপ ওপৰত উঠি যাওঁ যে পৰি যাওঁ হয়নে নহয় এক্সিডেণ্ট হৈ যাওঁ বাইকৰ চকা যদি অলপ মানে ওপৰৰ ফালে উঠি যায় আমিতো পৰি যাওঁ এক্সিডেণ্ট হয় সিহঁত কিয় নহয় যে এইটোতে মানে গাড়ী বাইক ৰাইডাৰবিলাকে মানে ফুৰি থাকে ভিতৰত সেই ওপৰত উঠে আৰু মানে কাৰ এই পুৰণা মডেল এইটো উঠিব এই চাক কি এটা বস্তু কি জানে সিহঁতৰ যিকেইটা বস্তু দৰকাৰী বস্তু সেইকেইটাই ৰাখিছে বা গোটেই বস্তু মানে খুলি দিছে গম পাইছে গাড়ীৰ ভিতৰৰ চিষ্টেমটো চাক চাইছে আছোঁ মানে ভিতৰত সোমাবলৈ দিয়া নাই কাৰণ সিহঁত কাম কৰি আছে বুলি কৈছে যেতিয়া ভিতৰত সোমাবলৈ নাপাবা অলপ পিছত পাবা কিন্তু অলপ পিছত মানে মই গুচি যাম সেইকাৰণে ভাবিলোঁ যে আপোনালোকক ওপৰৰ পৰা অলপ দেখুৱাই দিওঁ কি কি আছে লাইফত যিকোনো বস্তু আপুনি যদি ৰিস্ক লয় তেন্তেহে এটা বস্তু কৰিব পাৰিব গম পাইছে এই আপুনি যে এইটো বস্তু যে চাইছে ইমান ওপৰলৈ যে সিহঁত যে উঠে আপুনি কি ভাবে যে ৰিস্ক নাই ৰিস্ক আছে কাৰণ পইচাই কি নকৰে কওকচোন পইচাই যিকোনো বস্তু মানে পইচাই কৰিব পাৰে গম পাইছে সিহঁত ধৰক 5 মিনিট আপোনালোকক খেলা দেখায় বাইকটো উঠাই ওপৰত উঠাই আৰু আপোনাৰ পৰা 100 টকা 150 টকা 50 টকা লৈ যায় হয়নে নহয় এইটো মানুহৰ মানে
ব্ৰেণ্ড গম পাইছে আপুনিও যদি ইচ্ছা কৰে আপুনিও লাখ টকা ইনকাম কৰিব পাৰিব সিহঁত মানে যি আপুনি বেলেগ কিবা কৰক না এনেকুৱা নহয় যে আপোনাৰ এইটোৱে কৰিব লাগিব এনেকুৱা নহয় আপুনি বেলেগ কিবা কৰিবলৈ চেষ্টা কৰক আপুনি কাৰণ আপুনি এইটো কৰিব নোৱাৰে গম পাইছে ইয়াত যদি আপুনি বাইক লৈ ওপৰত উঠে আপুনি তললৈ যাব তললৈ যোৱা মানে আপুনি কবৰত গৈছে গম পাইছে সেইটো বাদ দিয়ক আহক বাহিৰত আহক পিছত যে আছে এই বাইকখনে ওপৰত উঠিব গম পাইছে এই চাওক এটা বস্তু কি বাইকৰ মানে সন্মুখৰ চকাৰ মানে ব্ৰেক নাই আপোনাক যদি দিয়ে যে ব্ৰেক নোহোৱাকৈ গাড়ী এটা লৈ যাচোন আপুনি পাৰিব নেকি নোৱাৰে খুৰা আপোনাক যদি চলাবলৈ দিয়ে চলাব নে ক'ত এখন চলাব ধৰক আপোনাক লাখ টকা দিছে 1 লাখ টকা দিছে আপোনাক জাষ্ট খালি কৈছে যে এটা ৰাউণ্ড দিয়া 1 লাখ টকা নহয় 5 লাখ টকা দিলেও নহয় কিন্তু সিহঁত 50 টকা 100 টকাৰ কাৰণে ইমান ৰাউণ্ড মাৰিব ইয়াৰ পৰা এটা বস্তুই শিকিব পৰা যায় যে আপোনাৰ জীৱনত যিকোনো বস্তু মানে প্ৰয়োজন নোহোৱা বস্তু কেতিয়াও লগত ৰাখিব নালাগে যেনেকুৱাকৈ এইটো গাড়ীৰ মডগেট নাই এইটো প্ৰয়োজন নাই সিহঁতৰ কাৰণে এইটো প্ৰয়োজন নাই সেইকাৰণে এইটো পেলাই দিছে ইয়াত কিবা কভাৰ লগোৱা থাকে কভাৰ নাই এই কাৰ আছে যে মানে পুৰণা মডেলৰ সেইটো আপোনাৰ ভিতৰত সোমাই কেনে অলপ দেখুৱাই দিম কি কি আছে যে আমি যে চলাওঁ চেম তেনেকুৱাই নেকি নহ'লে আমি চলাওঁ গ'লেও অলপ ওপৰত উঠিলেই এক্সিডেণ্ট সিহঁতে ইমান ওপৰত উঠে তথাপিও এক্সিডেণ্ট নহয় কাৰণটো কি ইয়াৰ মই যে উঠিছোঁ এইটোৱে গাড়ী ওপৰত উঠিব ভাবকচোন গাড়ীৰ ভিতৰৰ যদি চিষ্টেমটো মানে কি কণ্ডিশ্যনত আছে আপুনি চাওক এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ নাই এইটোত 5 নম্বৰ নাই গম পাইছে আৰু চিটৰ অৱস্থা চাইছে মানে ইয়াত কোনো নবহে কেতিয়াবা ছোৱালী বহিব পাৰে কিন্তু ইয়াত বেছিভাগ এজন মানুহে থাকে হয়নে নহয় ইয়াত বেছিভাগ এজন মানুহে থাকে আৰু এইটো গাড়ী মানে ওপৰত উঠিব ভাবকচোন দেখাত মানে তাৰ এনেকুৱা হৈছে যে এইটো ডেম্পৰ গাড়ী যেন লাগি আছে কিন্তু এইটো লৈ বৃহস্পতিবাৰে মই যদি এতিয়া আপোনালোকক গাজা এটা মাৰি দিওঁ মই যদি কওঁ যে এইটো লৈ বৃহস্পতিবাৰে মেলাত মই ফুৰাম আপোনালোকে কি ভাবিব আচৰিতৰ কথা ন আচৰিতৰ কথা একো নহয় আপুনি যিকোনো বস্তু যদি চেষ্টা কৰে নহয় পাৰিব গম পাইছোঁ যিকোনো বস্তু পৃথিৱীত এনেকুৱা বস্তুৱে নাই যে আপুনি কৰিব নোৱাৰে মই কৰিব নোৱাৰিম কিয় কৰিব নোৱাৰিম ইয়াত যোন মানুহজন বহিব সি কিয় নোৱাৰিব সি ফাৰ্ষ্টত পৰা নাই পিছত যেতিয়া নেকি অলপ শিকিলে চেষ্টা কৰিলে এতিয়া সি ওপৰত উঠাব ভাবকচোন কিমান ডাঙৰ কথা আমি যদি এইখন গাড়ী যদি আমি যদি অলপ যদি ওপৰত উঠি যায় আমি এক্সিডেণ্ট আমাৰ গাড়ীটো এক্সিডেণ্ট কিন্তু সিহঁতৰ গাড়ীটো এক্সিডেণ্ট কেতিয়াবা হৈ যায় মিষ্টেকৰ কাৰণে কেতিয়াবা হৈ যায় সেইটোৱে কথা লাইফত যিকোনো বস্তু আপুনি চিৰিয়াছলি যেতিয়া নেকি আপুনি কিবা এটা মানে এনেকুৱা ল'ব ৰিস্ক ল'ব যে মই এইটো কৰিমেই তেতিয়া সব বস্তু ইজি হৈ যাব আপোনাৰ কাৰণে গম পাইছে যিকোনো বস্তু আপুনি কৰি থাকক যিটো বস্তুত আপুনি লাগি আছে সেইটো বস্তু কৰি থাকক সফল হ'ব ডান্সটো মানে ইয়াতে হ'ব মানে আপুনি কি মানে এটা বস্তু চাওক আপোনাক যদি আপুনি অলপ মানে ছোৱালীৰ অলপ এনেকুৱা চিষ্টেমটো চাবলৈ 50 টকা দি দিয়ে হয়নে নহয় গম পাইছে আপুনি অলপ খালি জাকাচটো দিয়ে আপোনাৰ পৰা 50 টকা গায়ব 100 ন 100 টকা গায়ব চিধা কিন্তু চালা কুকুৰ যেতিয়া নেকি ক'ত ক'ৰবাত ফুৰিবলৈ যাওঁ 50 টকা 10 টকা নহ'লে কেলা চিকৰৰ কাৰণে তহঁতৰ আৰু সদায়ৰ কথা দৰবাৰত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মধ্য অসমৰ 22 আৰু 5 দিনাখন আমাৰ আকৌ লগতে পাহাৰৰ লোকসকল নামি আহিব মানে কি অহাকালি আৰু পিছৰ দিনাখন আমাৰ